बे समाव मोनसे गोजोनथाव रादाब दिनै बाक्सा जिल्लानि सिमलायाव गोदानै मिनि सिनेमा हल बेखेवदों। प्रमोद बर'नि दैदेननाय बिटिआर सरकारा खोथा होनाय बादियै मोनसेनि उनाव मोनसे जौगाथायनि खामानि मावफुंनानै दिन्थिदों। बेबादिनो दिनै बिटिआर सरकारनि 1 कोटिनिबो बांसिन बाजेटजों बाक्सानि सिमलायाव गोदानै लुफुंनाय मिनि सिनेमा हलखौ रायजोनि केबिनेट मन्थ्रि उरखावग्रा ब्रह्मआ बेखेवनानै होबाय। बीटीसी परिषदनि अनथोबजों सिमला बाजाराव लुफुंनाय जादों बे मिनि सिनेमा हलखौ। मोनसे समनि बर' सावथुन मुलुगनि महरगिरि टिकेन्द्रजित बसुमतारी अदेबानि जालाख'नि मुङाव अनथोब महरै मोननो हादोंमोन बे मिनि सिनेमा हलखौ। मन्थ्रि उरखावग्रा ब्रह्मआ खौरां बिजोंनि गेजेरजों बुंथिदों, सिनेमा हला हारिमुनि फोथाराव मैखोमै बिहोमा होगोन। बे सिनेमा हलाव बर' रावनि सावथुनजों लोगोसे गुबुन गुबुन रावनि सावथुनखौबो दिन्थिनो हागोन, नाथाय ओनसोलारि राव एबा जायगायावनो दिहुननाय सावथुनफोरखौ बांसिनैबो खाबु होनांगौ होननानै बुंथियो मन्थ्रि उरखावग्रा ब्रह्मआ। बीटीसी सरकाৰৰ তৰফৰ পৰা আজি টিকেন্দ্ৰজিৎ বসুমতাৰী যাক আমি ফিল্মি নাম হিচাপে জালাকো বুলি জানো, তেখেতৰ নামত উৎসৰ্গা কৰি পেলাই বহুতকেইটা এনেকৈ মিনি চিনেমা হল নিৰ্মাণ কৰিছে। কিমান পইচা? চিমলা বাজাৰত আজি যি মিনি চিনেমা হল নিৰ্মাণ কৰা হ'ল প্ৰায় 1 কোটিতকৈ ওপৰত টকা ধাৰ্য কৰি পেলাই। এইটো খুব এটা ভাল খবৰ, কাৰণ সংস্কৃতিৰ জগতত বড়ো চিনেমা বা যিটো এটা খিলঞ্জীয়াসকলৰ স্থানীয় মানুহৰ দ্বাৰা নিৰ্মিত চিনেমাবিলাকক প্ৰদৰ্শন কৰিবৰ কাৰণে চিনেমা হলৰ অভাৱ। আমি ডাঙৰ ডাঙৰ চিনেমা হলত যাব নোৱাৰিম, কিন্তু ইয়াত অন্য জনগোষ্ঠীৰ পৰা স্থানীয়ভাৱে যিটো নিৰ্মিত ছবিবিলাকক প্ৰদৰ্শন কৰিবৰ কাৰণে এটা সুযোগ হ'ব। এটা বিপ্লৱৰ সূচনা, সাংস্কৃতিক বিপ্লৱৰ, কাৰণ আজিৰ যি যুগটো হ'ল যে ডিজিটেল যুগ আৰু পৰ্দাৰ যুগ। আমি পৰ্দালৈকে যেতিয়ালৈকে মনিটৰলৈকে আনিব নোৱাৰোঁ, তেতিয়া সংস্কৃতিক মানুহে জানিবলৈ সুযোগ নাপায় আৰু মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ সুযোগ নাপায়। এই এটা উদ্যোগটো কাউন্সিলৰ তৰফৰ পৰা লোৱাৰ কাৰণে আজি বহুত শ মানে টেলিভিছন বা চিনেমা আৰ্টিষ্টবিলাকে খুবেই মানে আনন্দিত, আৰু তেওঁলোকে এটা সুযোগ পাইছে, এটা উদগনিও পাইছে যে চিনেমা নিৰ্মাণ কৰিবৰ কাৰণে। আমাৰ বিশেষকৈ ইয়াত ভিডিঅ' চিনেমা নিৰ্মাণ হয়, আৰু যিটো আমাৰ মোবাইল বা আৰু ঠায়ে ঠায়ে আমি নিজে মানে চিনেমাৰ স্ক্ৰীণ বা মেচিন প্ৰজেক্টৰ লৈ পেলাই আমি দেখুৱাব লগা হয়। ঠিক তেনেকৈ কিন্তু এটা স্থায়ী চিনেমা হল তেতিয়া নাছিল, কিন্তু এতিয়া যিটো সৰু লঘু উদ্যোগ বুলি কোৱা যাব, চিনেমাৰে লঘু উদ্যোগ, যিটো সৰু পৰ্যায়ত চিনেমা নিৰ্মাণ কৰিছে, তাৰ যিটো এটা এক্সপেণ্ডিচাৰ ক'ব লাগিলে 10-15 লাখত এটা চিনেমা নিৰ্মাণ হৈ আছে। তাৰ দ্বাৰাদি বহুত শ আৰ্টিষ্ট তেওঁলোকৰ জীৱিকাৰো এটা উপায় হৈছে, আৰু লগতে নিজৰ সংস্কৃতি, নিজৰ কালচাৰ সেইটো চাবৰ কাৰণে মানুহে এটা সুযোগ পাইছে। সেইকাৰণে বিটিআৰৰ তৰফৰ পৰা যিখিনি এটা ইনিচিয়েটিভ লৈ পেলাই মিনি চিনেমা হল বনোৱা হৈছে, এইটো অতিকৈ মানে প্ৰশংসনীয়, আৰু মই ভাবোঁ যে সাংস্কৃতিক জগতত এইটো আমাৰ সাংস্কৃতিক কৰ্মীসকলক যথেষ্ট উদগনি দিব। হয়তো এইটো ফ্ৰী চিনেমা হল মানে ফ্ৰী, এটা কমাৰ্চিয়েলি ভাইবল হ'ব লাগে। অকল বড়ো ভাষাৰ চিনেমা চলিলে এইটো ভাইবল নহ'ব। মই ভাবোঁ যে আজিলৈকে কি ভাবিছে, কিন্তু মোৰ মতে চব ফ্ৰী হ'ব লাগে, চব ভাষাৰে। কিন্তু আমাৰ এটা প্ৰাধান্য হ'ব লাগে যে কমাৰ্চিয়েলি যিবিলাক বিগ বেনাৰৰ চিনেমা, সেইবিলাকক আমি আনিব নালাগে। বলিউডৰ চিনেমা, হলিউডৰ চিনেমা, আমি লোকেলি নিৰ্মিত চিনেমাবিলাকক আনিব লাগে। মাজতে যেনিবা কিছুমান স্পেচিয়েল ফিল্মবিলাক উলিওৱা হয়, যিটো গভমেণ্টে টেক্স ফ্ৰী বনাই দিব লগা হয় বা ৱৰ্ল্ড ৱাইড এটা ফেমাছ হৈছে। এইবিলাক চিনেমা যদি মানুহে চাবলৈ বিচাৰে, চাবলৈ সুযোগ পাব লাগে। কিন্তু ইয়াত 80% যিটো চিনেমা, এইটো থলুৱাভাৱে স্থানীয়ভাৱে নিৰ্মিত চিনেমাটোকে আমি স্থান দিব লাগে, আৰু ইয়াত ভাষা বা অন্য জাতি জনগোষ্ঠীৰ আৰু অন্য ভাষা ভাষীৰ যিটো, আৰু বিশেষকৈ এইটো এটা ভাষাত নিৰ্মিত হ'লেও আৰু 2-3টা ভাষাত যাতে এইটো ডাবিং হৈ পেলাই চবেই চাব পৰা হৈ যায়, সেইখিনি এটা কমাৰ্চিয়েল ভাইবলি হ'ব। আৰু সৰু জনগোষ্ঠীয়ে এজনে আনজনৰ ওপৰত, এটাই আন এটাৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰিব। মই চিনেমা হলৰ পৰা নিৰ্বাচনৰ কথা নকওঁ।